আজি এই ভিডিঅ'টো জনাম মাৰুতি সুজুকি এক্সপ্ৰেছো VXI পেট্ৰল BS6 মডেলটোৰ বিষয়ে। যদি আপোনালোকে কিনিব বিচাৰে 2021 চনত কিমান টকা দিলে কিনিব পাৰিব, ভিডিঅ'টোত জনাম এক্স শ্ব'ৰুম প্ৰাইচ, অন ৰোড প্ৰাইচ আৰু EMI ডিটেইলছ। ভিডিঅ'টো এটা লাইক কৰি ল'ব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এক্স শ্ব'ৰুম প্ৰাইচ আহিব 4,32,448 টকা। ইঞ্চুৰেঞ্চত খৰচা আহিব 20,525 টকা। RTOত খৰচা আহিব 20,289 টকা। ফাষ্টেগ লগোৱাত দিব লাগিব 600 টকা। টোটেল অন ৰোড প্ৰাইচ হ'বগৈ 4,73,862 টকা দি আপুনি কেছ পে'মেণ্টত এইটো গাড়ী কিনিব পাৰিব। যদি আপোনালোকৰ বাজেট কম, যদি ফাইনেন্সৰ সহায় ল'ব বিচাৰে, ডাউন পে'মেণ্ট দিব লাগিব 1.5 লাখ টকা। লোন এমাউণ্ট হ'বগৈ 3,23,862 টকা। ইণ্টাৰেষ্ট ৰেট হ'ল 9%, টাইম 5 বছৰ। মান্থলি EMI আহিব 6,722 টকাকৈ। আৰু গাড়ীখন 5 বছৰ EMI কৰাৰ পিছত টোটেল গাড়ীখনৰ খৰচা আহিব 5,53,320 টকা। টোটেল গাড়ীখনৰ খৰচা আহিব। বন্ধুসকল, আজি এই ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'।